Hello everyone, welcome to my channel. Udaipur trip tour second part to আপোনালোক সকলোকে স্বাগতম জনাইছো। তুমি ৰেডি হলা? Hi, yes, I'm ready. Okay, মই ৰেডি হৈ গলো। কেনেকুৱা লাগিছে? মানে বহুত ইফাল দৌৰি হৈ আছে কাৰণে একো মেকআপ কৰা নাই। অলপমান শ্লাইড নাওমান কৈছোঁ কিবা কিবি আৰু অলপ চলপ অৰ্নামেণ্টছ পিন্ধিছোঁ। ইফালে ঝুমকা, ইফালে বেংগলছ, খাৰু পিন্ধি মেলি লৈছোঁ আৰু ড্ৰেছটো যি দেখিছে আৰু বাকী ফটো চটো দেখা পাব আৰু ভিডিঅ' চিডিঅ' যদি দিওঁ দেখি পাব। গতিকে চাই থাকিব। আমি এতিয়া খাবলৈ যাওঁ কাৰণ ভোক লাগিছে আমাৰ অলৰেডি বহুত দেৰি হৈ গ'ল। আৰু খাই পিনে আমি ঘূৰি থাকিম, দেখাই থাকিম আপোনালোকক। চাই থাকিব। বেলেগ ৰ'দ দিছে, ঠাণ্ডা লাগি আছিল বোলে চবৰে। ঠাণ্ডা লাগি আছে ৰ'দ পাই কিনে এতিয়া ঠাণ্ডা লাগি আছে। চলো আমাৰ আউটফিট ভালকৈ দেখাম আমি। মই স্কাৰ্ট দাঙি তত পোৱা নাই ৰ। আহি গ'লোঁ খাবৰ কাৰণে ৰেষ্টুৰেণ্টত। ইমান ধুনীয়া ভিউ, চি গাইছ, ইমান ধুনীয়া। ফটো উঠি ভাগৰ লাগি গৈছে। ফটো কিমান উঠিলা? 200 মাত্ৰ 200 এতিয়া 2000 উঠিব বাকী আছে। অঁ তাকে ফটো উঠি ভাগৰ লাগিছে, ভোক লাগিছে, খানা আহিয়ে পোৱা নাই। খানা আহি গ'ল। এইফালে ভেজ পোলাও আছে, নান আছে, বাটাৰ চিকেন, মাছৰুম, সেইফালে অলপমান মুহিত টেষ্টি খাই বৈ আজৰি হৈ গ'লোঁ আমি। কেনেকুৱা লাগিলে খাই? ভাল লাগিছে। জেগাটো ভাল, চব ভাল, চব ঠিকে আছে। ইমান তাপ, ইমান গৰম, গৰম বহুত ইয়াতে। ইখন হাততো আছে বহুতবাৰ দেখা এই ব্লগটোত। মোৰ মেহেন্দি স্পেচিয়েল ব্লগ হ'ব এইটো। আহি পিনে এতিয়া প্ৰথম আমি অটো জাৰ্ণি কৰিম ন। আমি মানে খাই বৈ ল'লোঁ ভালকৈ, ফুৰিলোঁ। চিটি পেলেচ চাই থাকিব। কি হ'ল ইমান? কি হ'ল এইবিলাক বৰ ভাল খোৱা মানুহ গাইছে। বহুত ধুনীয়া লাগি আছে নে জনাবচোন কমেণ্টত। তুমি নজনাবা, মই জনাম। তো আমি এতিয়া লাঞ্চ কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া উদয়পুৰৰ মষ্ট ফেমাছ জেগা চিটি পেলেচলৈ গৈ আছোঁ। মানুহ ইমান হৈছে, এই চবে মানে ছানছেট চাবৰ কাৰণে মানুহবিলাক ওলাইছে ন। কি জানো এতিয়া আমি দাদা আপুনি কিয় ওলাইছে জানে নেকি? দাদা চবে জানে। এইবিলাক কেমেৰাৰ আগত ইমান ভদ্ৰ মহিলা হৈ ওলায়। চিটি পেলেচলৈ যোৱা ৰাস্তাটোত এখন বজাৰ পায়। বজাৰখনৰ নাম বৰা বজাৰ আছিলে আৰু তাতে ইমান ধুনীয়া কালেকশ্যন আছে নহয়, বহুত বেছি ভাল লাগিছিলে চাই। মানে দেখিয়ে মনটো ভাল লাগি গৈছিলে গৈ। আৰু তাতে ঝুমকা, খাৰু, ড্ৰেছ কি নাপায়, এভৰিথিং বহুত ভাল লাগিছিল দেখি পিনি। আমি চিটি পেলেচত এণ্ট্ৰি কৰিম, তাৰ কাৰণে আমি কাউণ্টাৰত এতিয়া বঢ়িয়াকৈ থিয় দি আছোঁ। এইবিলাক মানুহ আৰু ইয়াতে মই যিখন দেখুৱালোঁ টিকেটৰ প্ৰাইচখিনি, আমি যিহেতু ষ্টুডেণ্ট হয় সেইকাৰণে আমাৰ কমি যাব পইচা। আমি কাৰণে আই কাৰ্ডো লৈ আহিছোঁ আমাৰ নিজৰ সেইটো কাৰণে। চাই দিব বাকী ভিতৰত কি কৰিব পাৰি, কি এক্টিভিটিছ আছে গোটেইখিনি জনাই আছোঁ। এয়াই হ'ল চিটি পেলেচৰ মেইন গেটটো। ইমান ধুনীয়া আছিলে নহয়, বহুত বেছি ধুনীয়া লাগিছিলে গেটটোতেই। আৰু ভিতৰত যাবলৈ আছে, চাই থাকিবচোন দেই। আমাৰ এণ্ট্ৰি হৈ গ'ল। ইয়াতে ফুড কৰ্টো আছে। চিটি পেলেচ উদয়পুৰ বিৰাট ধুনীয়া লাগিছে ন। ইমান ডাঙৰ বুলি ভাবা নাছিলোঁ আচলতে, বহুত বেছি ইমান ডাঙৰ বুলি ভাবা নাছিলোঁ। বহুত ধুনীয়া, বহুত ডাঙৰ এটা হেৰি হয় মানে কেম্পাছ যিটো আৰু ভিজিট কৰোঁ আমি। কি পাওঁ চাওঁ, আপোনালোকো দেখুৱাই থাকিম। আহিলোঁহে মাত্ৰ, সেইকণৰ পৰা এইকণ ভাগৰ লাগি গ'লে। আৰু এই জাগা ঘূৰিবলৈ আছে।
ভিতৰত যে কি কি আছে ওপৰলৈকে যাব ওপৰত এই ছানছেট হৈ যাব ভাল লাগিব। আৰু মেইন ষ্টাৰ্টিঙতে গোটেই ৰজা মহাৰজাবিলাকৰ গোটেই নাম, ডেট অফ বাৰ্থ, কেতিয়া তেওঁলোকৰ মৃত্যু হৈছিলে, কেতিয়া জন্ম হৈছিলে, গোটেইবিলাক আছে। আৰু সেইবিলাক আমি যিহেতু গাইড লোৱা নাছিলোঁ, তো আমি নিজেই মানে অলপ অলপ পঢ়ি পিনি চাই যাই আছিলোঁ। দেখি পাইছেনে আপোনালোকে? এইবিলাক চব ৰজা মহাৰাজাৰ একদম হেৰিৰ দিনৰ ইউজ কৰা বস্তুবিলাক ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। এইটো এটা মিউজিয়াম হয়, তো আমি মিউজিয়ামৰ যিহেতু টিকেট আছিলে আমাৰ এড হয়, তো সেইটো আমি চাই আছোঁ। লও লাগিছে তলবাৰ। গোল্ড, চিলভাৰ এইবিলাকেদি বনোৱা হয়, গতিকে এটা পূৰা সংৰক্ষণ কৰি ৰাখিছে আৰু বস্তুবিলাক। ওচৰৰ পৰা চাওঁ আহক। এইবিলাক গ'ল্ড এইবিলাক গ'ল্ড। এইবিলাক গ'ল্ড। 400 বছৰ পুৰণা গণেশৰ মূৰ্তি, একদম ডাইৰেক্ট পাথৰেৰে বনোৱা। ৱাও, ষ্ট্ৰাকচাৰ চোৱা বে। এইবিলাক ক'ত উলিয়াই মানে সৰু সৰু দৰ্জাবিলাক যেনেকৈ তেনেকৈ দৰ্জাবিলাক ইমান সৰু সৰু। মহাৰাণা প্ৰতাপকে প্ৰস্থান সে পেহলে পঢ়ি লওক আপোনালোকে। দেখিছে নহয়, এনেকুৱাই আৰু আমাৰ ভাৰতখনৰ হিষ্ট্ৰী। ইয়াৰে দৰ্জাবিলাক মানে বহুত চাপৰ নাজানো কিয় বনোৱা, চাগে আগৰ ষ্ট্ৰাকচাৰটোৱে তেনেকুৱা আছিল। মই গাত চিৰিকেইটা ইমান বেয়া। স্কাৰ্ট পিন্ধি আহিছোঁ মই, মোৰ বেণ্ড বাজি গৈছে। ভাল লাগিছে, ইমান ধুনীয়া। ইমান ধুনীয়া লাগিছে। সেইটো লেক ভিউ হয় চিটি পেলেচৰ। ইমান ধুনীয়া জেগাখিনি মোৰ যাবলৈ মন যোৱা নাই বেলেগলৈ। ইয়াৰ পৰা হেৰিটো আহি আছে একদম পোহৰটো, ছানছেট। সেইফালে জাগ মন্দিৰ আছে বোলা, আমি জাগ মন্দিৰত যাওঁ নে নাযাওঁ ফিক্স নাই। ইয়াতে মানে ব'টিঙো হয়। ব'টিঙৰ প্ৰাইচখিনি আই থিংক 600-800 তেনেকুৱা নেকি, মই মানে একদম পাক্কা নহয়। কেনেকুৱা লাগিছে আহি পিনি? ধুনীয়া, কান্দি দিব আমাৰ ছোৱালী। কামবিলাক চাওকচোন, একদম ইমান ডিটেইলিঙত। ইমান অকণমান দৰ্জাখন সেইফালে আহি এইফালে এনেকৈ যায়। মানুহজনী এনেকৈ সোমাবলগীয়া হৈছে। ইফালে চাগে ৰাণীবিলাকে এনেকৈ চাইছিলে। অ' মাই গড, লিটাৰেলি অ' মাই গড, ক'ত এইবিলাক? মাই গড। এই জেগাখিনি চাই মই বিৰাট বেছি আচৰিত হৈ গৈছিলোঁ, কাৰণ এই মেহেলটোৰ চবতকৈ টপত আছিলোঁ আমি, আৰু তাতে ইমান ডাঙৰ ডাঙৰ গছ, আচৰিত লাগিলে দেই চাই পিনি। আৰু ইয়াৰ পৰা অলমষ্ট উদয়পুৰ চিটিখন দেখা পায়ে যায়, আৰু ইমান ধুনীয়া আছিলে। এইখিনি আৰু ধুনীয়া লাগিছে ন জেগাখিনি। এতিয়া বতাহ দি আছে, শুই যাওঁ। ইমান সৰু সৰু, ইমান মোৰ দেহাটোৰ সমানে আৰু চলো চলো। ইমান ডাঙৰ চিটি পেলেচটো, আৰু মানে খাই কিনে হজমো হৈ গ'ল। এতিয়া আমাৰ দৰ্জাই শেষ হৈ অহা নাই, ইমান অলিয়ে গ'লে। ইয়াৰে ইঞ্জিনিয়াৰটো কোন আছিলোঁ, চিভিল ইঞ্জিনিয়াৰটো মোক সেইটো লাগে। আচলতে আমি আহি থাকোঁতে এখন দৰ্জা দেখা পালোঁ, আৰু শুনা পোৱা মতে দৰ্জাখন হেনো হাতীৰ দাঁতেৰে বনোৱা হৈছে। এখন হুইল চেয়াৰ দেখোন, ৰজা মহাৰাজাৰ হুইল চেয়াৰ। এইবিলাক সঁচা নে মিছা নাজানো, আৰু ইয়াতে থৈ দিছে কাৰণে মই তুলি দিছোঁ। শিঙৰে ওপৰত
राजाओं का ये इनका एम्बलम है, सूर्यवंशी राजा। देखिए आप गोल्ड का सूरज बना हुआ, कभी सूरज नहीं दिखे राजा को कोई काम करना तो इसको देख के अपना काम कर सकते हैं। सामने ये देखिए फिगर बने हुए लेडीज के, ये सारा पेंट किया हुआ है, बहुत बांधनी ओढ़नी। আৰু এই জেগাখিনি চাওক, ইমান বেছি ধুনীয়া। হয়তো আপোনালোকে ভিডিঅ' ৰীল এইবিলাকত দেখিছে। আৰু এই যিবিলাক ষ্ট্ৰাকচাৰবিলাক ৰাতি মানে বেছি ভালকৈ জিলিকে। তাৰপিছতে আমি দেখা পালোঁ ৰান্ধনী ঘৰ, এইবিলাক ৰাণীবিলাকে ইউজ কৰা বস্তুবিলাক আছে। আৰু ইফালে ৰুম কিছুমানো আছে, চালোঁ অলপ, বহুত ভাল লাগিলে চাই পিনে। অলপমান নিউ মানে ষ্ট্ৰাকচাৰবিলাক বেলেগ বেলেগ পালোঁ। এইটো আগৰ দিনৰ উনো, আমি এতিয়া যিটো উনো খেলোঁ এইটো আগৰ দিনৰ উনো। এইটো ডাইচ খেলা, এইটো একে। মই ভাগৰি পৰিছোঁ মানে, ইমান ৰজা ইমান কেনেকৈ মানে ইমান টিকলু কামৰাবিলাক বনাইছিলে। মই ভাগৰিলোঁ, তলতে বহি দিছোঁ থেপেৰাকৈ। উপায় নাই, পানীও অনা নাই, একেবাৰে তলত যায়ে পোৱা নাই মানে তেতিয়ালৈকে। আজি পাম নে যায় তলত, তাকে চব নতুন মানে জেগা আপোনালোকে চাওক। এইখিনি জেগা মানে এইখিনি জেগা দেখিলে গম পায় আৰু আমাৰ ভাৰতখন বহুত কিবা হিষ্ট্ৰী এনেকুৱা নিচিনা মানে চাই থাকিব মন যায়। বাট এতিয়া বহুত বেছি ভাগৰ লাগিছে কাৰণে অলপ স্কিপ মাৰিছোঁ। আৰু আমি 50 টকীয়া পানী বটল খালোঁ, আধা লিটাৰত 50 টকাৰে ভিতৰত। আমি মানে উপায় নাপায় কিনি খাব লগা হৈছে নে? চাৰিটা কি চাৰিটা মানুহ খাইছোঁ আমি, এক ঠোককৈ খাইছোঁ আৰু কিবাকৈ। এইটোৱে আমাৰ 50 টকীয়া অমৃত বটল। চবে একঘুট খাই অকণমান ৰৈছে, বাহিৰত যাই খাম আৰু ভাল। বহুত ভাগৰ লাগিছে, বহুত বেছি ভাগৰ লাগিছে। চিটি পেলাছত যদি কোনোবা আহে, কোনোবা উদয়পুৰ যদি আহে, কোনোবা চিটি পেলাছত আহিব বিচাৰে, অলপ বেছি সময়লৈ আহক, পূৰা সোনকালে আহক। আৰু সেয়াই আৰু ইনফৰমেশ্যনখিনি ৰাতি ভালকৈ দিম, ক'ত কিমান পইচা ল'লা, আমি ক'ত কি ঘূৰালা, কি চালোঁ, চব ডিটেইলিঙত দিম। ইয়াত চবে মানে বহিব পৰাকৈ সৰুকৈ সেয়া আৰু অলপমান বন চন আছে, চবতে বহে এইবিলাকত। ভাল লাগিছে জেগাখিনি, গোটেই জেগাটো যে ইমান ডাঙৰ, ইমান ধুনীয়া, লাইক মাই গড। আমি এতিয়া চিটি পেলেচৰ পৰা ওলাই আহি গ'লোঁ। আৰু ওলোৱাৰ পাছতে এখন বজাৰ, যিখন মই প্ৰথমতে দেখাইছিলোঁ বাৰা বজাৰ, সেইখন আমি চালোঁ, অকণমান এক্সপ্ল'ৰ কৰিলোঁ। ভাল লাগিলে গোটেইখিনি বস্তু, বহুত ইউনিক বস্তু কিছুমান আমি দেখা পালোঁ। আৰু তাতে কাপোৰ কিছুমান বহুত ভাল আছিলে, যেনে এইখন শাৰীখন ইমান বেছি ছফ্ট, মানে সঁচাই বহুত বেছি ছফ্ট আছিলে, গৰমত পিন্ধিবৰ কাৰণে বহুত ভাল হয় মানে। পূৰা বজাৰ বহিছে চাগে, এইখন ডেইলি বজাৰে হয়। বিৰাট ধুনীয়া আৰু বিৰাট ধুনীয়া চব বস্তু, কিন্তু দাম চাব গ'লে কিছুমান বস্তুৰ ইমান বেছি দামো নহয়, ঠিকে আছে। আৰু বেগ আছে, এভৰিথিং ভাল লাগিছে কিবা এটা। এই চব বেগৰ দোকান, এইবিলাক বেগ, টুপি, বেগ, ইয়াৰৰিং আছে, যি লাগে আপোনাক চব আছে। এইখিনিতো একোৱেই নহয়, সেই তলৰ ফালে আমি চাওঁ, যদি খোজকাঢ়ি যাওঁ মইতো অভিয়াছলি দেখামেই, যদি আৰু অটোত যাওঁ দেন হ'ব, নেক্সট টাইম আহিম। নেক্সট টাইম মানে চাওঁ, যোৱাৰ আগে এবাৰ আহিব পাৰোঁ বজাৰত। এইবিলাক চব স্কাৰ্ট আছে, दुपट्टा আছে, ये सब साड़ी है ना, साड़ी এইবিলাক দুপট্টা। साड़ी का मेरा होलसेल है जो बाजार। তাৰপিছত আমি অকণমান কিবা কিবি খাই ল'লোঁ। ইফালে মই চীজ মেগী অৰ্ডাৰ কৰিছিলোঁ, তো খাই ল'লোঁ। খাই বৈ ল'লোঁ, এতিয়া আমি যাই আছোঁ ৰুমলৈ। আমি খোজকাঢ়াৰ মানে হিম্মত নাই আৰু, ইমান ডাঙৰ আছিলে নহয় খোজকাঢ়াৰ হেৰি নাই, টেম্প'য়ে দিয়ে যাম আৰু দেই। আমিতো আহি পাই গ'লোঁ ৰুম, বঢ়িয়াকৈ ফ্ৰেছ চেছ হ'লোঁ। ইফালে মোৰ বিচনা পাতিও বহুত ধুনীয়াকৈ মানে ঠিক ঠাক কৰি ল'লোঁ। এতিয়া ইফালে মানে আমাৰ যিটো ভিউ ৰাতিপুৱা মই দেখাইছিলোঁ, এনে এবাৰ দেখাই দিওঁ বাৰু। এতিয়া ইমান ধুনীয়া লগা হৈছে, চাগে দেখি নাপাব, মই সিফালৰ পৰা দেখুৱাম, সেই ভিউটো চামগৈ বোলো। উদয়পুৰত আহি আমি এতিয়া নাইট ভিউ চাব যাই আছোঁ। ইমান ধুনীয়া ভিউ কিছুমান আছে, তাকে চাব যাই আছোঁ। একেবাৰে আইতা হৈ ওলাইছোঁ। লাগি গ'ল, ৰ'ব অলপ সময়তে জাম লাগি যায়, ইমান ঠেক ৰাস্তাগিলা। লগাইছে, শুনিছানে?
আমি যে তোমাৰ এইবিলাক চব মন্দিৰ আছে ইয়াতে হনুমান মন্দিৰ আছে ৰাধা কৃষ্ণৰ মন্দিৰ আছে এইবিলাক চব মন্দিৰ আৰু এই জেগাখিনি ইমান বেছি ধুনীয়া লাগিছিলে ৰাতিৰ সময়খিনিত মই খুব বেছি এটা একো নকওঁ আপোনালোকে নিজেই চাওক দেই happy wow বহুত ভাল লাগে জেগাখিনি আহক যোনে যোনে অহা নাই উদয়পুৰ আহক জল্দি সোনকালে আহক আমাৰ ফেমিলিকো কৈছোঁ আহা মা পাপা সোনকালে একেলগে আমি ফুৰিম এই তলত নামিব পৰা নাই জখলা দি উঠে এইয়া এইবাৰ বাইদেউ উঠিব আমাৰ চাওঁ কেমেৰা আচ্ছা বিছনা কৰা শিকাই আছে আমাৰ খানা আহি গ'ল আমি কি দিছিলোঁ টাৱা ৰুটি উইথ বাটাৰ চিকেন তো চাওঁ কেনেকুৱা আহিছে কোৱান্টিটি কি কথা ৱাও দেখিবতো ভালেই লাগিছে তো সেইটোৱে খাই লওঁ আৰু আলোচনা কৰি মেলি আৰু শুই যাম আজিৰ দিনটো ইমানতে সমাপ্ত তো কালিৰ আকৌ আমি ক'ত যাওঁ সেইবিলাকো ভিডিঅ' কৰিম বাৰু বঢ়িয়াকৈ যিমানখিনি পাৰোঁ তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই বাই